বন্ধুসকল যেহেতু আজি পুনৰবাৰ হাঁচি গছৰ এটা ভিডিঅ' মই বনাইছোঁ ক'ব লাগিব আৰু যেহেতু আগতে কেইবাটাও মই হাঁচি গছৰ ভিডিঅ' বহুতখিনি বনাইছোঁ আপোনালোকে চাইছে আৰু মই হাঁচি গছৰ কিছু পৰামৰ্শ আপোনালোকক দিছোঁ আৰু যিয়ে নহওক হাঁচি গছ প্ৰকৃতিতে মালৰ পৰা প্ৰকৃতিৰ যিটো পোকবোৰ আপোনালোকক দেখুৱাইছিলোঁ হাঁচি গছৰ পোকবোৰ কেনেকুৱা ধৰণৰ থাকে কি হয় কি নহয় বা হাঁচি গছৰ মাল আপোনাৰ কেনেকুৱা ধৰণৰ থাকে এনেকুৱা দেখুৱাইছিলোঁ কিন্তু আজি এনেকুৱা ধৰণৰ নহয় আজি কথা হ'ল কি হাঁচি গছৰ পৰা যিটো পোক এই পোকটো কেনেকুৱা আছিলে মানে এই পোকটো কেনেকুৱা অলপ ৰঙা ঠাত অথবা কেতিয়াবা বগা টাইপবোৰ থাকে কিন্তু হাঁচি গছৰ পোকৰ পৰা কি হয় প্ৰকৃতিতে আমি এনেই জনামতে পকিলা হয় বুলি ভাবিছিলোঁ কিন্তু প্ৰকৃতিতে সঁচাকৈ মই আজি নিজেই নিজ চকুৰে চাইছোঁ মই আপোনালোকক আজি দেখুৱাম যে প্ৰকৃতিতে হাঁচি গছৰ পোকৰ পৰা পকিলাই প্ৰকৃতিতে হয় একেবাৰে ওচৰতে আপোনালোকক দেখুৱাইছোঁ এয়া চাওকচোন বাৰু এইটো পোকটো এইটো ওলাই আছে আৰু পকিলা সৃষ্টি হৈ আছে চাওক এয়া চাওক আপোনালোকক একেবাৰে মই ওচৰৰ পৰা দেখুৱাইছোঁ এয়া চাওকচোন বাৰু এয়া হ'ল হাঁচি গছৰ পোকৰ পৰা পকিলা প্ৰকৃতিতে সৃষ্টি হয় এয়া হ'ল একেবাৰে প্ৰমাণ আৰু বন্ধুসকল যিটো ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে ফেচবুকত ভিডিঅ' মোৰ চাইছে কিন্তু আপোনালোকে পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি আজি পেজটো প্ৰথমতে ফ'ল' কৰি লওকচোন তাৰমানে বন্ধুসকল ক'বলৈ গ'লে যিটো হাঁচি গছৰ পোকটো যিটো ভিতৰৰ পালে যিটো গুৰিবোৰ খাই যিটো উলিয়াই বগা বগা যে পেলাই তল পালে আপোনালোকে গমে পায় আৰু তাৰ মাজতে তেনেকৈ পোকটো যেতিয়া এটা সময় হয় ইহঁতৰ পকিলা খোৱাৰ যেনেকুৱাকৈ মানে পলুবিলাকে যিটো মানে এৰাপাত খাই মানে যেতিয়া সময় হয় পকি যায় ন ঠিক তেনেকুৱাকৈ মানে ইহঁতৰো এটা সময় থাকে এই সময়টো যেতিয়া খোৱাৰ পাছত মানে তেওঁলোকে মাথা ফালৰ পৰা ফাটি যায় ফাটি তেনেকুৱা ধৰণৰ এটা পকিলা সৃষ্টি হয় দেখিছেনে মাথা ফালে একেবাৰে এনেকুৱাকৈ ফাটি গ'ল এচক মাথা ফালে একেবাৰে ফাটি তেনেকুৱাকৈ আপোনাৰ পকিলা সৃষ্টি হৈ আছে এচক আৰু পকিলা উৰিব নে কি মই এনেকুৱা মানে ভাবিছোঁ পকিলাৰ মানে চিষ্টেমটো বেলেগ দিয়ে আজি ফাৰ্ষ্ট টাইম তেনেকুৱা ধৰণৰ পকিলা দেখিছোঁ চাওকচোন বাৰু প্ৰকৃতিতে এই পকিলাটো উৰিব নে কি জানো এবাৰ চুই চাওঁ উৰিব নে কি জানো বা কিবা বেলেগ কিবা জোৰ কৰিব নেকি চাইছোঁ তেনেকুৱাকৈ একো জোৰ কৰা নাই পকিলাটো বৰ এটা একচুৱেলি অলপ মানে গধুৰ টাইপৰ পকিলা এইটো আৰু একদম পূৰা ফাৰ্ষ্ট টাইম দেখিছোঁ আপোনালোকে মন কৰিলেই ইয়াৰ পৰা ওলাইছে আৰু তেনেকুৱাকৈ পকিলা সৃষ্টি ফাৰ্ষ্ট টাইম দেখিছোঁ আজি এয়া হ'ল হাঁচি গছৰ পোকৰ পৰা ওলোৱা পখিলা এয়া চাওক ফাৰ্ষ্ট টাইম দেখিছোঁ মইতো কোনোদিনা দেখা নাছিলোঁ এয়া চাওক একো বাৰু জোৰটো তেনেকৈ কৰা নাই বা উৰিবলৈ চেষ্টাও কৰা নাই তাই বৰ একদম পূৰা অলপ ৱেট কণী পাৰিবহি কণী পৰাৰ পাছত আকৌ এইখিনি পোক সৃষ্টি হ'ব এয়া চাওক হাঁচি গছৰ পোকৰ পকিলা আজি ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো ইয়াৰ পৰা ওলাইছিলেহি ইয়াতে আছিলে আপোনালোকক দেখুৱালেই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ যিহেতু ইফালে মই পাত তুলি আছিলোঁ অলপ পাত ছিঙি থকা সময়তে পটকৈ চকু পৰিলে মোৰ চকু পৰাৰ কাৰণে আজি ফাৰ্ষ্ট টাইম দেখিছোঁ একেবাৰে বেচেৰা উৰিবলৈ চেষ্টাও কৰা নাই বস্তুটো মানে চাগে ডিম পাৰিবলৈ হৈছে চাগে তাৰ একদম পূৰা বেচেৰা কিবা কৰিছে ভালদৰে বগাবই পৰা নাই পকিলাজনী চাওকচোন আজি এনক ভাল লাগিছে বাৰু পকিলা দুজনী ইয়াতে থৈ দিওঁ তাই কণী পাৰিব এতিয়া অলপ পাছতে চাগে ইয়াতে এৰি দিছোঁ ইয়াতে থাকক তেনেকুৱাকৈ এতিয়া অলপ আগতে চাগে এইকিৰ পৰা ওলাই আহিলেহি ইয়াৰ পৰা ওলাই আহি এনেকুৱাকৈ ৰৈ আছিলে ইয়াতে থাকক ইয়াতে থাকক পুনৰবাৰ কৈছোঁ হাঁচি গছৰ পোকৰ পৰা সৃষ্টি হোৱা পখিলাজনী আজি ফাৰ্ষ্ট টাইম তেনেকুৱাকৈ আজি দেখিলোঁ আৰু আপোনালোকে কোনোবা যদি দেখা নাই আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু আপোনালোকক মই ভালদৰে দেখুৱাইছোঁৱেই আপোনালোকে ভালদৰে চাগে মন কৰিছে আৰু কোনোবা যদি আপোনালোকে আগতে দেখিছে তেতিয়াহ'লে কমেণ্ট কৰিব সেইটো মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আজি ইমান বছৰৰ পৰা ইয়াত মানে হাঁচি গছবোৰ চাই থাকোঁ পোকবোৰ ওলায় বা খাই থাকে এইবিলাক দেখিছোঁ যিটো কেতিয়াবা পোকবোৰ আপোনাৰ যিটো খাই থকা সময়ত গুৰিবোৰ পেলাই থকা সময়তো দেখিছোঁ কিন্তু হাঁচি গছ তেনেকুৱাকৈ পোকটো তেনেকুৱাকৈ ওলাই মুখখন এনেকুৱাকৈ ওলাই থকা দেখোঁ ইয়াত চাওকচোন বাৰু এই পোকৰ পৰাই এই পকিলাজনী সৃষ্টি হ'ল আচৰিত ধৰণৰ এয়া চাওক এইফালে মাথাটো এনেকৈ ফাটি এই মাথাৰ ফাটি ইয়াৰ পৰা এই পকিলাজনী ওলাইছে আচৰিত ধৰণৰ দেই কিন্তু আজি ফাৰ্ষ্ট টাইম কাৰণে দেখিছোঁ আৰু আপোনালোকে কোনোবা আগতে দেখিছে নেকি মোক জনাবচোন তেনেকুৱা ধৰণৰ কোনো দিনাও আজি ইমান বছৰৰ পৰা হাঁচি গছখিনি চাই থাকোঁ পোক কেনেকুৱাকৈ খায় অথবা পোকবোৰ কেনেকুৱা ধৰণৰ আপোনালোককো দেখুৱাইছোঁ মই নিজে চাইছোঁ এই পোকৰ পৰা পকিলা হৈ থকা আজি আকস্মিকভাৱে দেখিছোঁ যিটো পাত ছিঙি থকা সময়ত যে হাঁচি গছৰ পোকটোৰ পকিলা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে